নমস্কাৰ, মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আমেৰিকাৰ লেখক ৰবাৰ্ট কিয়চাকিৰ দ্বাৰা লিখা ৰিচ ডেড পুৰ ডেড নামৰ কিতাপখনৰ পৰা কিছু কথা ক'ব উলিয়াইছোঁ। এই কিতাপখন সকলোৱে সফলতা পাবৰ কাৰণে পঢ়ে। কিতাপখনত লেখকজনে দুজন দেউতাকৰ বিষয়ে কৈছে, এজন তেওঁৰ নিজৰ দেউতাক যিজন বহুত দুখীয়া আছিল, আৰু এজন তেওঁৰ লগৰ এজনৰ দেউতাক যিজন বহুত ধনী আছিল। নিজৰ দেউতাকে তেওঁ পঢ়া শুনা অধিক কৰিছিল, অধিক জানিছিল, আৰু তেওঁ এজন শিক্ষক আছিল, কিন্তু তেওঁ দুখীয়া আছিল। তেওঁ কম পঢ়া আছিল, ক্লাছ 8লৈকে পঢ়িছিল, কিন্তু তেওঁ বিলিনিয়াৰ আছিল, বহুত ধনী মানুহ আছিল। আজি সেই দুজন ব্যক্তিৰ বিষয়ে তেখেতে ক'ব ওলাইছে। 30 বছৰলৈকে ধনী মানুহজনে তেখেতক কি ক'লে, মানে 6টা এনেকুৱা নিয়মৰ কথা ক'লে, যি নিয়মকেইটা পালন কৰি তেওঁ পিছলৈ বহুত ধনী মানুহ হ'ল। এই 6টা নিয়মে পৃথিৱীৰ সকলো মানুহকে ধনী আৰু সফলতা বনাব পাৰে, লাগিলে যিমানে কম পঢ়া শুনা নহওক কিয়। লেখকজনৰ দেউতাকে কৈছে যে পৃথিৱীৰ সকলো মানুহে এটা বিশেষ চাৰ্কুলৰ ভিতৰত সোমাই আছে। এই চাৰ্কুলটো তেওঁ ৰেট ৰেচ বুলি কয়, যিটো মানুহে পৃথিৱীৰ আৰাম নিজৰ সপোন বুলি ভাবি লয়। ভাল কলেজত পঢ়া, ভাল এটা চাকৰি কৰা, বিয়া পতা, এটা ভাল ঘৰ বা এখন ভাল গাড়ী লোৱা। কিন্তু তেওঁলোকে এইটো অনুভৱ নকৰে যে গাড়ী এখন বা ঘৰটো ল'লে শেষ হৈ নাযায়। তাৰ লোন, চাকৰিটো কৰি যিমান ইনকাম কৰে সিমান তেওঁলোকে লোনটো বছৰে বছৰে মাৰি গৈ থাকে। লোন শেষ হৈ মানে তেওঁলোকৰ মোটামুটি আধা বয়স গুচি যায়, আৰু হাতত পইচাও ভালকৈ জমা নাথাকে। কিছুমান মানুহে এই ৰেট ৰেচত থাকি অশান্তি পায়, কিন্তু তেওঁ ভয় দায়িত্বৰ কাৰণে এই ৰেট ৰেচৰ পৰা ওলাই আহিব নোৱাৰে। সেইকাৰণে লেখকজনে কৈছে, পৃথিৱীত আমি পইচাৰ কাৰণে কাম কৰি কোনো লাভ নাই। এটা চিষ্টেম বনাব লাগে যে পইচাই আমাৰ কাৰণে কাম কৰে। পৃথিৱীত তেনেকুৱা বহুত ডাঙৰ ডাঙৰ মানুহ পাব, যি আগতে বহুত ধনী আছিল, বৰ্তমান তেওঁ একেবাৰে দুখীয়া। তেওঁলোকৰ মেইন সমস্যাটো হ'ল তেওঁলোকে পইচাৰ ব্যৱহাৰ নাজানে, ফাইনেন্সিয়েলি জ্ঞান কম। লেখকজনে কৈছে, পৃথিৱীত অকল পইচা ইনকাম কৰাই নহয়, আপোনাৰ ফাইনেন্সিয়েল জ্ঞানটো আমি জনাটো বহুত প্ৰয়োজন। মানুহে ঘৰটোক সম্পত্তি বুলি ভাবে, কিন্তু ঘৰটো এটা সম্পত্তি নহয়, এটা দায়িত্বহে হয়। কাৰণ ঘৰ এটা বনোৱাৰ পিছত আপোনাৰ দায়িত্ব বাঢ়িয়ে যাব। তাৰ লোন বা কিস্তি কিমান বছৰলৈ দিব লাগিব তাৰ ঠিক নাই, তাৰ পিছত পুনৰ সি পুৰণা হ'ব। কিতাপখনত কৈছে ঘৰ কোনো সম্পত্তি নহয়, কম সম্পত্তি হ'ল হয় যদি আপুনি ৰেণ্টত বা কিবা দি থ'লে। ঘৰটো আপুনি যেতিয়া বনাব তেতিয়া আপোনাৰ লোনৰ কিস্তি বা ঘৰটোৰ যিখিনি হ'ব, বছৰ বছৰ ধৰি সি পুৰণা হৈ গৈয়ে থাকিব। সেইকাৰণে লেখকজনে কৈছে, আমি অকল পইচা ইনকাম কৰিলে নহ'ব, যিখিনি পইচা আছে তাক বঢ়াই নিয়াটো আমি শিকিব লাগিব। পৃথিৱীৰ সকলো মানুহে এটা ভাল চাকৰি পালে ভাবে চাকৰিটো কৰিয়ে আমি গোটেই জীৱনটো চলি যাম, কিন্তু তেনেকুৱা নহয়। লেখকজনৰ মতে চাকৰিৰ বাহিৰেও আপুনি নিজাকৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে। চাকৰিটো কৰি থাকি আপুনি এটা ব্যৱসায়ৰ মালিক হ'ব পাৰে। আৰু পৃথিৱীৰ সকলো মানুহকে লেখকজনে এই কামটো কৰিবলৈ কয়, সকলোকে এটা ব্যৱসায়ৰ মালিক হোৱাটো লেখকজনে বিচাৰে। লেখকজনৰ ধনী দেউতাকজনে কয় যে টেক্স বোলা বস্তুটো আগৰ দিনত অকল ধনী লোকসকলেহে কৰিছিল, আৰু দুখীয়াসকলৰ প্ৰয়োজনীয় সকলো সামগ্ৰী আৰু ব্যৱস্থা এই টেক্সৰ টকাৰে কৰিছিল। কিন্তু বৰ্তমান যুগত তাৰ ওলোটা হৈ গৈছে। ধনী লোকসকলে পইচা ইনকাম কৰি তেওঁলোকৰ লাগতিয়ালখিনি ব্যৱহাৰ কৰি যিখিনি বাচে তাৰ পৰা টেক্স দিয়ে, আৰু সৰু মানুহখিনিয়ে, দুখীয়া মানুহখিনিয়ে আপোনাৰ আগতে টেক্স পে' কৰে, তাৰ পিছত যিখিনি বাচে তেওঁলোকে নিজৰ কাৰণে খৰচা কৰি লয়। ধনী মানুহে এইটো জনা হৈ গৈছে যে টেক্স কেনেকৈ তেওঁলোকে লুকুৱাই ল'ব লাগে, কিন্তু দুখীয়া মানুহে এইটো নাজানে। প্ৰথমতে তেওঁলোকে টেক্স পে' কৰে, তাৰপিছত তেওঁলোকে নিজৰ কাৰণে খৰচা কৰে। লেখকজনৰ ধনী দেউতাকজনে কয়, পইচা অকল ইনকাম কৰিলেই নহ'ব, পইচাক ইনভেষ্ট কৰিব জানিব লাগিব। আপুনি মানুহৰ প্ৰয়োজনীয়তা কেনেকুৱা, মানুহৰ প্ৰয়োজন, সেই সময়ত সঠিক বস্তুটো উলিয়াব জানিব লাগিব। উদাহৰণস্বৰূপে আপুনি ফেচবুকটো ধৰি লওক। ফেচবুকে জানিছিল, ফেচবুক যোনে মাৰ্ক জুকাৰবাৰ্গে উদ্ভাৱন কৰিছিল, তেওঁ জানিছিল যে মানুহৰ প্ৰয়োজন কি আছে। আৰু এতিয়া বৰ্তমান পৃথিৱীত সকলোৱে ফেচবুক ব্যৱহাৰ কৰে, আপুনি মই সকলোৱে আমি ফেচবুক ব্যৱহাৰ কৰোঁ। কিন্তু তেওঁ কি কৰিছে, ঘৰত বহি বহিয়ে পইচা ইনকাম কৰি আছে। লেখকজনে, ধনী দেউতাকজনে কৈছিল যে মানুহে সকলোৱে এনেকুৱা এটা ছিষ্টেম তৈয়াৰ কৰিব লাগে যেন সকলোৱে ঘৰত বহি বহি পইচা ইনকাম কৰিব পাৰে। লেখকজনৰ ধনী দেউতাকজনে কয়, ধনী মানুহে কোনোদিন নতুন টেকনিক আৰু নতুন শিক্ষা কোনোদিন বন্ধ নকৰে। তেওঁলোকে এই টেকনিক আৰু শিক্ষাৰ দ্বাৰাই
কেনেকুৱা নিজৰ বস্তু পৃথিৱীৰ আগত বিক্ৰী কৰিব লাগে তেওঁলোকে এইটো ভালদৰে জানে। পৃথিৱীৰ সকলো মানুহে এইটো জনা উচিত আৰু সদায় নতুন শিক্ষা নতুন টেকনিক সদায় শিকি থকাটো উচিত। এইকেইটাই আছিল সেই 6টা নিয়ম যিকেইটা ৰবট কিয়ছাকিক তেওঁ ধনীৰ দেউতাকজনে তেওঁ কৈছিল আৰু তেওঁ ব্যৱহাৰ কৰি আটাইতকৈ ধনী মানুহ হৈছিল। ভিডিঅ'টো যদি চাই ভাল লাগিল ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক জনাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।